নমস্কাৰ আশা কৰো আপোনালোক সকলো ভালে আছে মই আজি আপোনালোকৰ মাজলৈ মূলাৰ আচাৰৰ এটি ৰেচিপি লৈ আহিছো তেন্তে আহকচোন চাও কেনেকৈ বনাইছো এয়া মই প্ৰথমে লৈছো 1 কেজি মান মূলা লগতে এডখৰ আদা কেইফুটামান নহৰু আৰু পকা জলকীয়া কেইটামান তাৰ পাছত মই মূলাখিনি এবাৰ প্ৰথমে ওপৰৰ বাকলিবিলাক ভালদৰে গুছাই লৈছো লোৱাৰ পাছত মই এবাৰ মিহি মিহিকৈ কাটি যাম এনেদৰে ইয়া দেখিছেনে তাৰ পাছত নহৰু কেইফুটাও মই ডখৰ কাটি লৈছো লগতে আদা কেইডখৰো এনেদৰে মিহি মিহিকৈ কাটি লৈছো ইয়াত আসলতে জলফাই টেঙাও ব্যৱহাৰ কৰিব পাৰি মই কিন্তু দিয়া নাই তাৰ পাছত মই এইখিনি এটা পাত্ৰত এইদৰে বাকি তাত নিমখ দিছো 2 চামুচ 3 চামুচ দিছো দিয়াৰ পাছত হালধি দিছো দিয়াৰ পাছত ভালদৰে এইখিনি মই মিহল কৰি লৈছো দেখিছেনে এনেদৰে মিহল কৰি লোৱাৰ পাছত মই এবাৰ এইখিনি এদিনৰ কাৰণে ঢাকি ৰাখিম এয়া মই এখন ঢাকন দি ঢাকি ৰাখিছো দেখিছেনে ইয়াত এপি পানী উৎপন্ন হৈছে এয়া হেতাখন মাৰি দিছো ইমান ধুনীয়াকৈ তলত ইয়াৰ পানীবিলাক ওলাই গৈছে নিমখৰ পানীবিলাক এই পানীবিলাক ওলাই যোৱাৰ লগতে ইয়াৰ গোন্ধটো ভালেখিনি আঁতৰি যায় এয়া দেখিছেনে ইমান ধুনীয়া হল মূলাখিনি কোমল হৈ গৈছে তাৰ পাছত মই এটা ফুটা খৰাহিত এনেদৰে পানীখিনি নিৰহ কৰিবৰ কাৰণে বাকি লৈছো এয়া জুকাৰি দিছো এয়া দেখিছেনে পানীখিনি কিদৰে ওলাই গল এবাৰ এখন ডলাত এইখিনি ভালদৰে পাতলকে মেলি দিম এনেদৰে ভালকৈ মেলি ললো মেলাৰ পাছত মই এবাৰ কাটি ৰখা জলকীয়া কেইটা ইয়াৰ ওপৰতে দি দিছো দি এবাৰ বলকচোন তেনেহলে আমি ৰ'দত দিবলৈ যাম এয়া এটা ৰ'দ দিয়াৰ পাছত মূলাখিনি দেখিবলৈ এনেকুৱা হৈ গল এবাৰ আমি বলকচোন পাকঘৰলৈ যাওঁ আচাৰ প্ৰস্তুত কৰোগৈ দেখিছেনে ইমান ধুনীয়াকৈ শুকাই গল এটা ৰ'দতে মছলাৰ কাৰণে মই এখন কেৰাহী পাতি লৈছো ইয়াত দিছো মই গোটা ধনিয়া কেইচামুচমান ইয়া দেখিছেনে গোটা চাম আপোনালোকে ইচ্ছা অনুসৰি দিব প্ৰয়োজন অনুসাৰে কিমান দিয়ে মই ইয়াত 4 চামুচ দিছো গোটা ধনিয়া জিৰা দিছো গোটা জিৰা 4 চামুচমান এনেদৰে দি লৈছো এয়া দিয়াৰ পাছত এইখিনি এবাৰ শুকানে ইয়াৰ হেমেকা ভাৱটো যোৱালৈকে মই ভাজি লম গেছটো অকনমান কমাই ল'ব লাগে দেই গলে কিন্তু তিতা লাগিব তাৰ পাছত মই এইখিনি মিক্সিত অলপ আধা গোটা হোৱাকে খুন্দি ললো দেখিছেনে বৰ বেছি গুৰি কৰিব নালাগে আচাৰত এনেকৈ গোটা হৈ থাকিলে মছলাখিনি খাবলৈ ভাল হয় আচাৰত সদায় গোটাকৈ দিব লাগে এবাৰ মই এটা শুকান বাউলত শুকুৱাই ৰখা মূলাখিনি দি লৈছো ইয়া দেখিছেনে এটা শুকান বাউলত এইদৰে ঢালি দিছো প্ৰথমে মই ৰেড চিলি 1 চামুচ দি লৈছো দিয়াৰ পাছত খুন্দি ৰখা মছলাখিনিও দি দিছো ইয়াৰ ওপৰতে ইয়া দেখিছেনে মছলাখিনি এনেদৰে দি দিছো আপোনালোকে ইয়াত বেলেগ মছলাও দিব পাৰে ধৰক বগা সৰিয়হ কালজিৰা এইবিলাক মই কিন্তু একো দিয়া নাই অকল ধনিয়া আৰু জিৰাই ব্যৱহাৰ কৰো এবাৰ মই এইখিনি তল ওপৰ কৰি ভালদৰে শুকান মছলাখিনি ইয়াৰ সোমাই যোৱাকে এনেদৰে লৰাই লৈছো এখন শুকান কেৰাহীত মই মিঠাতেল অলপ ঢালি লৈছো মিঠাতেলখিনি অলপ পগু হওঁতে মই এবাৰ ইয়াত পাঁচফোৰণখিনি দি দিছো পাঁচফোৰণখিনি এনেদৰে দিয়াৰ পাছত অকনমান গৰম হোৱাৰ পাছত মই এতিয়া তেলখিনি এনেদৰে লৰাই লৈছো পাঁচফোৰণখিনি দি তাতে মই কেঁচা জলকীয়া কেইটা কাটি লোৱাও দি দিছো ঠাণ্ডা হোৱাৰ পাছত মই এবাৰ তেলখিনি লাহে মূলাখিনিৰ ওপৰত এনেদৰে ঢালি দিছো আকৌ ভালদৰে মিশ্ৰণখিনি তল ওপৰ কৰি মিহলাই লম মই ইয়াত বেলেগে নিমখ ব্যৱহাৰ নকৰো কাৰণ মই যেতিয়া মূলাখিনি নিমখত ডুবাই থৈছিলো যথেষ্ট নিমখ দিয়া হ'ল এবাৰ মই ইয়াত কাজি নেমু এটা চেপি ৰস দি দিছো এই ৰসবিধে
ভিনেগাৰৰ কাম কৰে আচাৰখিনি বহুত দিনলৈ ভাল হৈ থাকে আৰু তেতিয়া টেঙা টেঙা ভাব এটাও আহে নহলে মূলা আচাৰ টেঙা ভাবটো নাহিলে খাই ভাল নালাগে আচাৰত অকণমান টেঙা নহলে এনেও খাই ভাল নালাগে নহয়নে বাৰু দেখিছেনে পুৰা আচাৰৰ উপযোগী হৈ গ'ল এবাৰ মই এই আচাৰখিনি এটা বটলত ভৰাই যাম কমেও আপোনালোকে এমাহমান ৰ'দত দিব লাগিব ৰ'দত দিয়াৰ পাছতহে খোৱাৰ উপযোগী হয় আৰু মূলাখিনি কোমল হৈ যায় এয়া দেখিছেনে কিমান ধুনীয়া হৈছে ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেন্ট কৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেন্তে আজিলৈ আহো বাই